হাই গাইজ, সকলোৰে হয়তো ভালেই, ঘৰতেই চাগে আছে সকলো। যিটো কামৰ কাৰণেহে যিহেতু ওলাই যোৱা হয়, কাৰণ কৰোণামুক্ত আমাৰ অসম বা ভাৰত এতিয়াও হোৱা নাই। গতিকে সকলোৱে সাৱধানে থাকিব লাগিব, সজাগ হৈ থাকিব লাগিব, তেতিয়াহে কৰোণা আমাৰ দুৱাৰৰ পৰা আঁতৰিবলৈ সক্ষম হ'ব। মইতো ওলাই যোৱা নাই, প্ৰায় 2 মাহমান হ'ল। মই তেতিয়াৰ পৰা ওলাই যোৱা নাই, একদম ঘৰত কামোৰ খাই গৈছোঁ। ওলাই যাবলৈ মনো গৈছে, কিন্তু ভয়ো লাগে, ওলাই যাব নোৱাৰোঁ। চাওঁ কি হয়, কাৰণ প্ৰয়োজনীয়খিনিতো আনিবই লাগিব, প্ৰয়োজনীয় বস্তু। সেইটো কাৰণে ভাবি আছোঁ যাম আৰু আপোনালোককো দেখাম। যেতিয়া যাওঁ তেতিয়া এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। কিন্তু এতিয়া যিটো ভিডিঅ' সেইটো এটা ৰেচিপিৰ ভিডিঅ'। কাচকলৰ বৰ হয়, কাচকলৰ বৰ বহুত সোৱাদ লাগে খাবলৈ। বহুতে হয়তো খায়, কিন্তু বেলেগ বেলেগ ধৰণে বনাই খায়, আৰু ময়ো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা বেলেগ ধৰণ। সেইটো সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু গম পাব, আৰু নিজে কিন্তু ট্ৰাই কৰিব। বহুত ধুনীয়া লাগে খাবলৈ, বহুত সোৱাদযুক্ত হয়। ঘৰত বনাব আৰু খাব। বৰ বেছি কথা নকওঁ, কাৰণ কথা কৈ থাকিলে আমনি পাই যাব। কিন্তু আপুনি যদি মোৰ চেনেলত নতুন হয়, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে চাই, তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোক সহায় কৰিব। এতিয়া বলক তেতিয়াহ'লে ভিডিঅ'টো চাওঁ। কাচকলৰ বৰ বনাবলৈ 2টা কাচকল লৈ লৈছোঁ। যদি বেছি কোনোবাই বনায়, তেতিয়াহ'লে বেছি কাচকল লৈ ল'ব লাগে। এনেদৰে ধুই লৈ লৈছোঁ আৰু লগতে তৈয়াৰ কৰি লৈছোঁ মছলাবোৰৰ ভিতৰত আছে গোটা জিৰা, এয়া গৰম মছলা, হালধি, জলকীয়া আৰু জালুকৰ গুড়ি অকণমান। গতিকে এইখিনি লৈ লৈছোঁ, আৰু আমাক লাগিব নহৰু কেইফুটামান, লগত লাগিব এটা পিঁয়াজ আৰু অকণমান পদিনাও লৈ লৈছোঁ। কাচকলখিনি কুটি ল'লোঁ। কুটি লৈ পেলাই 10 মিনিটৰ কাৰণে জুইত দি দিছোঁ, আৰু উতল আহি যেতিয়ালৈকে নিসিজে, অৱশ্যে চাই আছিলোঁ, যেতিয়ালৈকে নিসিজে তেতিয়ালৈকে নমাব নালাগে। কাচকলকেইটা অৱশ্যে কোমলীয়া আছিল কাৰণে মোৰ অতি সহজতেই সিজি গ'ল। তাৰপিছতেই অলপ সিজো হওঁতে মই ইয়াত দি দিছিলোঁ যিখিনি নহৰু, সেইখিনি। আৰু আমি এফালে ৰেডি কৰি লৈছোঁ পিঁয়াজ, মিহি মিহিকৈ কাটি লৈছোঁ, পদিনাখিনিও কাটি লৈছোঁ, আৰু মই তাত দিছোঁ 2টা কেঁচা জলকীয়া। এয়া সিজি যোৱা যিখিনি আছিলে, পানী সৰকিবলৈ দি দিছিলোঁ। তাৰপিছত এয়া ধুনীয়াকৈ সিজি গৈছে। এয়া নহৰু ধুনীয়াকৈ সিজি গৈছে, কাচকলো ধুনীয়াকৈ সিজি গৈছে। এনেদৰে এতিয়া পিটিকা কৰি ল'ম। লগত দি দিছোঁ অকণমান পিঠাগুড়ি নিদিলেও হয়, আৰু যদি কোনোবাই বিচাৰে তেতিয়াহ'লে মছলা নিদিয়াকৈও এইখিনি খাব পাৰে। পিঁয়াজ, নহৰু এইখিনি দি পেলাই মছলা নিদিলেও হ'ব। এনেদৰে ধুনীয়াকৈ পিটিকা কৰি লৈছোঁ। ক্ষমা কৰিব, ভিডিঅ'টো পঠালিকৈ নহ'ল, নাজানো কি কাৰণে এনেকুৱা হৈ থাকিলে। এনেদৰে দি দিছোঁ। এয়া ধুনীয়াকৈ পিটিকা কৰি ল'লোঁ। তাতে দি দিছোঁ পিঁয়াজ, তাৰপিছত পিঁয়াজখিনি দি ধুনীয়াকৈ পিঁয়াজখিনিৰ সৈতেও সানি ল'লোঁ, আৰু লগত দি দিছোঁ যিখিনি গোটা জলকীয়া আৰু পদিনা পাত আছিল সেইখিনি, আৰু আমাৰ যিখিনি মছলা আছিলে সেইখিনিও ইয়াৰ লগতে মিলাই দিছোঁ। মছলা নিদিয়াকৈও ধুনীয়া লাগে খাবলৈ, কিন্তু মছলা মই দিছিলোঁ। মছলাখিনিৰ সৈতে সানি মই অকণমান সময় ফ্ৰিজত ৰাখি দিছিলোঁ। আপোনালোকে এনেদৰেও বনাব পাৰে, নাইবা ফ্ৰিজত ৰাখিও বনাব পাৰে। এতিয়া সময় ফ্ৰাই কৰাৰ কাচকলৰ যিখিনি পিটিকি লৈছিলোঁ, সেইখিনি এতিয়া বল বনাই গৰম তেলত দি যেতিয়ালৈকে গল্ডেন নহয় তেতিয়ালৈকে ফ্ৰাই কৰি থাকিম, আৰু আমাৰ পকৰা ৰেডি হৈ যাব। এয়া ধুনীয়া হৈ গৈছে, আৰু মই সজাই পৰাই পৰিৱেশন কৰিছোঁ। খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিল। মছলা নিদিলেও খাবলৈ সোৱাদযুক্ত হয়। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।